হেল্ল' এভৰিৱান, গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? সকলোৱে ভালে চাগে? মোৰো ভাল। আজি ৰাতিপুৱা এয়া দেউতাই ফুলবোৰত পানী দি আছে। যিহেতু বৰষুণ পৰা নাই, গোটেই গছবিলাক শুকাই গৈছে, সেয়া পানী দি আছে। এতিয়া জলকীয়া গছবোৰতো পানী দি আছে এয়া। এয়া তামোল গছতো পানী দিছে। এইজোপা চাওকচোন, জবা ফুল সেইদিনাখন যে আপোনালোকক যে দেখাইছিলোঁ, এয়া কি ধুনীয়াকৈ ফুলি আছে। এয়া সেইজোপা ৰঙা জবা। আৰু এইজোপা চাওকচোন, তুলসী ইমান ধুনীয়াকৈ হৈ আছে। আৰু ফুলটো চাওকচোন, ইমান ধুনীয়াকৈ ফুলি আছে এইটো।
হৈ গ'ল। এতিয়া বোলো অকণ খোজ কাঢ়োঁ, তাকে এয়া ছাদৰ ওপৰলৈ আহিলোঁ। এয়া চাওকচোন পৰিৱেশটো। কিমান ধুনীয়া লাগিছে। চাওক আমাৰ বাহিৰৰ পৰিৱেশ। ফুলবোৰ কিমান ধুনীয়া হৈ আছে। দিনটো আৰু ভিডিঅ' কৰা নহ'লে, এতিয়া ৰাতি হ'ল। ভাবিছোঁ আজি বুটৰ দাইল বনাওঁ, তাকে আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ বুলি ভাবিছোঁ। সকলোৱে জানে বনাব, তথাপিতো পিঁয়াজ দুটা কাটি লৈছোঁ, বিলাহী দুটা, আদা নহৰু আৰু কেঁচা জলকীয়া 4টা লৈছোঁ আৰু ধনিয়া পাত। প্ৰথমতে মই এই বুটৰ দাইলখিনি কুকাৰত বইল কৰি ল'ম, তাতে পিঁয়াজখিনিও দি দিম আৰু কেঁচা জলকীয়াকেইটাও মই ফালি দিম। এয়া মই কুকাৰত বহাই দিলোঁ। কেৰাহীটো পাতি দি পেলাই মই তাতে তেল দিলোঁ, আদা নহৰু শুকান জলকীয়া আৰু পাঁচফোৰণ দি আৰু বিলাহীকেইটা মই প্ৰথমতে ভাজি লৈছোঁ। ভালকৈ অলপ টাইম মই ভাজি ল'ম। গোটেইখিনি ভাজি হোৱাৰ পিছত এতিয়া মই বইল কৰি থোৱা দালিখিনি মই দি দিলোঁ, বুটৰ দাইলখিনি। তাৰপিছত অলপ টাইম মই সিজাম এতিয়া, তাৰপিছত হ'লে মই ধনিয়া পাত দি দিম। এয়া মই বুটৰ দাইল ৰেডি হৈ গ'ল। আৰু ভাতটো খাই লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। এতিয়া মই ভাত পানী খাই আজৰি হৈ আহিলোঁ। আহি পেলাই বোলো এতিয়া মই তেল অকণ লগাওঁ। সেইদিনাখন যে বনাইছিলোঁ নৰসিংহ পাত আৰু নাৰিকল তেল, ইয়াতে মই ভিটামিন ই কেপচুল দুটাও দি দিম। দি পেলাই ভালকৈ মিহলাই পেলাই মই এতিয়া লগাম। যিহেতু চুলি সৰি গোটেই অৱস্থা নাইকিয়া হ'ল। এয়া মই লগাই আছোঁ গোটেই। এই তেলটো লগালে চুলি সৰাও বন্ধ হয় আৰু চুলিও ভাল হয়। সেইকাৰণে
বোলো এতিয়া ৰাতি লগাই থৈ দিওঁ, কাইলৈ ৰাতিপুৱা মূৰটো ধুই দিব লাগিব। এতিয়া লগাই আছোঁ এতিয়া ভালকৈ গোটেই মই গুৰিলৈকে লগাই লওঁ, গুৰিত সোমোৱালৈকে। তেল লগাই হৈ গ'ল আৰু ভিডিঅ'টো আজিলৈ ইমানতে সমাপ্ত কৰোঁ। যদি ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব। বাই বাই, লাভ ইউ গাইজ।